গাহৰি মাংস ভাল নোপোৱা ছোৱালীজনীয়ে এই গাহৰি মাংসখিনি বনাই খাওঁ খাওঁ লাগি গৈছে। আপোনালোকৰো বাৰু খাওঁ খাওঁ লগা নাইনে? এই মাংসখিনি মই কেনেকৈ বনালোঁ আহকচোন আপোনালোককো দেখাওঁ। প্ৰথমতে মই গাহৰি মাংসখিনি কেইটামান নেমু পাত দি বইল হ'বলৈ দিছোঁ। বেছি বইল হ'বলৈ নিদিওঁ, অকণমান বইল হ'বলৈ দিম। আমাৰ মায়ে গাহৰি মাংস বইল কৰিলে প্ৰায় নেমু পাত দিয়ে, সেইটো কাৰণে ময়ো দিলোঁ। তাৰ পাছতে মই কেইটামান শুকান জলকীয়া ভাজি ল'লোঁ। শুকান জলকীয়া এই ভাজি লোৱা গোন্ধটো খুব ভাল লাগে। আকৌ মই তেলতে কেইটামান শুকান জলকীয়া দিলোঁ, মানে 2টা শুকান জলকীয়া দিলোঁ। তাৰ পাছতে কেইটুকুৰামান পিঁয়াজ আৰু পিঁয়াজ অলপমান থৈ দিছোঁ, শেষত দি দিম। তাৰ পাছতে দিছোঁ বইল কৰি লোৱা আমাৰ সকলোৰে প্ৰিয় গাহৰি মাংসখিনি। সোৱাদ অনুসৰি নিমখ, সোৱাদ অনুসৰি হালধি দি ধুনীয়াকৈ লৰাই অকণমান টাইম ভাজি ল'লোঁ। আপোনালোকৰ বাৰু প্ৰিয়নে গাহৰি মাংস ক'বচোন। মাংসখিনি হৈ উঠাৰ আগে আগে মই কেইটুকুৰামান কেঁচা পিঁয়াজ আৰু আদা নহৰু পেষ্ট আৰু যে মই ভাজি লৈছিলোঁ শুকান জলকীয়া, সেয়াও দি দিছোঁ আৰু ধুনীয়াকৈ ভাজি ল'ম। আৰু ইয়াতে দিছোঁ মই অলপমান পেকেট মছলা, জিৰা, গৰম মছলা আৰু চিকেন মছলা। আৰু এয়া ৰেডি হৈ গ'ল আমাৰ সকলোৰে প্ৰিয় গাহৰি মাংস। মোৰ বাৰু বহুত লোভ লাগিছে, আপোনালোকৰ বাৰু লাগিছেনে?